মোৰ 20 বছৰীয়া যিটো ৰাজনৈতিক মানে পথাৰত যিটো আছিলোঁ বা এইবাৰ যিটো আমাৰ UPPL ৰাজনৈতিক দল হিচাপে প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত আমাৰ ৰণগেৰা ডাঙৰীয়াৰ নেতৃত্বত যিটো ৰাইজৰ সকলো জাতি ভাষা ধৰ্মাৱলম্বী ৰাইজৰ যিটো সঁহাৰি যিটো আদৰ যিটো মৰম যিটো এটা উৎসাহ যিটো দেখিবলৈ পাইছোঁ মানে সাংঘাতিক এইটো এটা UPPL মুখী যিটো ঢৌ আহিছে ইয়াত মানে বেলেগ এটা চিন্তা কৰিবলগীয়া অলপ কিবা বেয়া হ'ব নেকি তেনেকৈ ভাৱ একদম অহা নাই আৰু ব্যক্তিগত হিচাপে যিটো মনোবল বুলি যিটো কয় সেল্ফ কনফিডেন্স আত্মবিশ্বাস বহুত জাগিছে তো ইয়াৰ কাৰণে এইবাৰ যিটো আমাৰ পঞ্চমবাৰৰ কাৰণে যিটো BTC নিৰ্বাচন এইটো UPPL দলৰ কাৰণেই ৰাইজে যিটো ওলাই আহিছে এইটো যদি আমি পৰ্যবেক্ষণ কৰোঁ তো ইয়াত বহুতো কথা আছে অৰ্থ আছে নাম্বাৰ 1 কথাটো ইয়াত যেটো আমাৰ শান্তি প্ৰতিষ্ঠাৰ যেটো কথা সমন্বয় সম্প্ৰীতি একতাৰ যেটো কথা প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত যেটো এটা প্ৰতিষ্ঠা যেটো হল আৰু এই শান্তি সম্প্ৰীতি সমন্বয়টো আৰু বেছি মজবুত যাহাতে হয় চিৰ যুগমীয়া হয় স্থায়ী হয় এই কথাটোকে আমাৰ BTC-বাসী জনগণে বিচাৰিছে আৰু এটুকে দাবী কৰিছে আৰু ইয়াৰ কাৰণে সকলোৱে নিজে নিজে ওলাই আহিছে আপোনাৰ কিন্তু হাগ্ৰামা মহিলাৰীয়ে কিন্তু বিশেষকৈ টাৰ্গেট কৰি লৈছে কালিও কৈছে আপুনি 2-3 ভোট পাব বুলি কি ক'ব মই এতিয়া কথাটো ক'ব বিচাৰিছোঁ তেখেত আজিৰ এই মুহূৰ্তত তেওঁৰ যিটো প্ৰাসংগিকতা ৰিলিভেঞ্চি ইয়াত একোৱেই নাই তো গতিকে হাগ্ৰামা ডাঙৰীয়া কিবা কৈছে ইয়াত মই জবাব দিব লাগে এইটো আননেচেচাৰী মানে সময় নষ্ট তাৰ কথাৰ কিবা ভেলু আছে জানো ৰাতিপুৱা কিবা কয় দুপৰীয়া কিবা কয় ৰাতি কিবা কয় এতিয়া যিটো কথাটো বাৰে বাৰে মই যিটো কৈ আছোঁ বা দেখিছোঁ তেখেত দুটা জাগাত যিটো আজি আৰু কোকৰাঝাৰত তেখেতে মনোনয়ন পত্ৰ দাখিল কৰিব চিৰাং ডুৱাৰ্ছ আৰু কোকৰাঝাৰ দুয়োটা ঠাইত তেখেতে যথেষ্ট মাৰ্জিনত হাৰাটো কাটাং আপোনালোকৰ বিশ্বাস আপোনাক আচলতে টাৰ্গেট কৰে আপোনাৰ আৰু সম্পাদক বৰ্গই বিশেষকৈ টাৰ্গেট কৰি দিছে প্ৰমোদ বড়োতকৈ কিন্তু কিছু ক্ষেত্ৰত আপোনালোকক বেছি টাৰ্গেট কৰিছে ইয়াত মই ৰিপ্লাই দিবলগীয়া একো নাই আজি তেখেতো যিটো ধৰণৰ তেওঁৰ কথা বতৰা অংগী ভংগী এইটো এজন নেতাৰ এইটো কিবা চৰিত্ৰ হয় নেকি এজন নেতাৰ কথা বতৰা ঢংবিলাক সেনেকৈ হ'ব লাগে নেকি সেইটো অকল মই বুলি নহয় 95% পুৰাণি যিমান আন্দোলন জড়িত প্লাছ ফাউণ্ডাৰ যিটো মানে BPF হিচাপত আছিলে আমিতো চব মেক্সিমাম 95% তেওঁ টেগ কৰি পেলাই ওলাই অহাটো আপোনালোকে নিশ্চয় দেখিছে তেওঁ এতিয়া অকলশৰীয়া যি নকওক তেওঁৰ কথাটো আজিৰ দিনটোত প্ৰাসংগিকতা একো নাই ৰিলিভেঞ্চি একো নাই একমাত্ৰ এতিয়া পুৰণা সদস্য বুলি ক'লে ৰিহন দৈমাৰী কাষত আছে কিবা আহ্বান জনাব নেকি ৰিহন দৈমাৰী ডাঙৰীয়া যদিও BPF-ত আছে যদিও এইবাৰ প্ৰাৰ্থী হৈছে মই ভাবোঁ তেখেতৰ চিন্তাধাৰা আৰু হাগ্ৰামাৰ যিটো চিন্তাধাৰা একদম মিল নাই আৰু অসুস্থভাৱে তেখেতে আছে মই যিমান দূৰ বুজি পাওঁ অসুস্থভাৱে আছে BPF-ৰ কথাটোতো আৰু কি আছে ইয়াত আৰু কিবা হিচাপ আহে তেনেকুৱা হিচাপ নাহে মুঠতে মেজিক নাম্বাৰ ক্ৰছ কৰি পেলাই মোৰ ধাৰণাত 24টা UPPL হিচাপে আমি পাম থেংক ইউ